बिसायख'थिया खाथियाव सफैदों सांग्रां जा सनितपुर बिसनाथ आरो घफोरखौ लानानै जानो हागौ सोरबा मोनथिस्लाबै दुथां सुबुंफोरा गावबागाव राजखान्थिनि मुलाम्फानि थाखाय बांसावनाय बाथ्रा बुंनानै नोंथांमोनखौ गिखांनाय खालामनो हागौ। जेराव बे बाथ्राखौ बिटिआरनि सीएम प्रमद बर' बिथांनि राजु धाकाल बिथाङा रोखा खालामनानै होदों। बिटिआरआव गामि हाबोब्ला टेक्स होनांगोन। बिटिआरआव गामि हाबोब्ला गय बिफांनि आबाद मावनायनि गासैनिबो टेक्स होनांगोन होनना सोरबायदि सुबुंनि बांसावनाय। राजखान्थिनि मुलाम्फानि थाखाय माखासे राजखान्थिनि दालालफोरा सनितपुर बिसनाथनि रायजो राजाखौ थारैनो बेबायदि सिगिसग' खालामबायदों नामा? बेफोरबायदि सुबुंनिफ्राय सांग्रां जा। बर' हारिनि थांखिया संकसनिफ्राय सदियासिम बेखौ नोजोर होनानै मावगासिनो बर' हारिनि दैदेनगिरिफोरा बेखौ गोबां सुबुङानो मोनथिगौ। फैगौ बिटिसि बिसायख'थियावनो सनितपुर बिसनाथ आरो गहपुरनि रायजो राजाफोरा ननै सेरफां आरो रौता बियाबाव भट थुनो मोनगोना रोखा। दिनैनि समाव बे जेबो गोनो गोथो गैया। बिटिसि बियाबा जेबो सोलाय-सोल' जाया, नाथाय सनितपुर बिसनाथ आरो गहपुरनि रायजो राजाफोरा ननै सेरफां आरो रौता बियाबाव भट होनो मोननाय जागोन। जानो गोनां सेप्तेम्बर दाननि बिटिसि बिसायख'थियावनो बियो फ्राय रोखासै। बेफोरखौ लानानैनो गोख्रों फिनजाथाय होदों बिटिआरनि सीएम प्रमद बर'नि ओएसडि राजु धाकाल बिथाङा। राजु धाकालनि अजद बायदिब्ला बिपिएफनि दैदेनगिरिफोरा ननै सेरफां बियाबाव सनितपुर बिसनाथ आरो गहपुरनि भटार्स हाबसननायखौ लानानै गोबां नंखाय बाथ्रा बुंगासिनो दं होनना गोख्रों अजद होगासिनो दं। सनितपुर एरियाखौ अलरेडी सोमोआ হৈছে আৰু এই 60খন গাঁও মোটামুটি 32,000 ভোটাৰ হ'ব আৰু এই ভোটাৰটো এতিয়া খালি আমি বিটিসিৰ পৰা যেটো নোটিফিকেশন দেখিছো নোটিফিকেশন মতে ডিসিখিনি তাতে ইনস্ট্ৰাকশন এটা দিয়া হৈছে যে এটো জিওগ্ৰাফিক্যাল কমিউনিকেশন বা বাকিখিনি চাইকেলে ভোটাৰ লিষ্ট প্ৰিপেয়াৰ কৰিবলৈ কোনটো সমষ্টিত যাব এটো তেওঁলোকে ডিসিখিনি ৰিপৰ্টটো সাবমিট কৰিব লাগে। সো এতিয়া কথা হ'ল ডিসিখিনি ৰিপৰ্টটো সাবমিট কৰা নাই। জাস্ট ফাৰ্স্ট লেটাৰ আমি দেখিছো বিটিআৰ সাইডৰ পৰা এটা লেটাৰ ইস্যু কৰা হ'ল সনিতপুৰ ৱেষ্টাৰ্ণ চাৰ্লি এইবোৰৰ গহপুৰৰ ডিসি বিলাকক। সো এতিয়া ডিসি ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব ৰিপৰ্ট সাবমিট কৰিব সেই ভোটাৰখিনি কোনখিনি জায়গাত কমিউনিকেশন হিচাপে ভাল হ'ব জিওগ্ৰাফিক্যালি কোন কানেক্টেড আছে এই গোটেইখিনি ডিটেইলছ চাই পেলাই যেতিয়া ডিসি বিলাকে ৰিপৰ্ট সাবমিট কৰিব তেতিয়াহে এইটো গম পোৱা যাব যে এইবিলাক কোনটো সমষ্টিত যাব এই ভোটাৰবোৰ। সো এতিয়া বিপিএফে যেটো বিভ্ৰান্তি কৰিবৰ কাৰণে মানুহক যেটো মানে বিভ্ৰান্তি পথত লৈ গৈ পেলাই আজি দেখিছো বিপিএফৰ মানুহবোৰে সবতে কৈ ফুৰিছে যেনেকৈ যোৱাবাৰ ইপিএফ চৰকাৰ নোহোৱাৰ আগতে ইপিএফ দলে যেতিয়া ইলেকশ্যন খেলাৰ আগতে ইয়াতে মাজবাটত আমি শুনিছিলোঁ ইপিএফ বোলে চৰকাৰত আহিলে তামোল গছৰ পৰা টেক্স ল'ব মানে হেৰি বেলেগ বেলেগ বিভিন্ন ধৰণৰ টেক্স ল'ব বুলি যিটো প্ৰচাৰ ভুৱা প্ৰচাৰ চলাইছিলে এই 4 বছৰত সেইটো ভুৱা বুলি মানে প্ৰমাণ হৈ গ'ল। এতিয়া আকৌ বিপিএফে নতুন পন্থা এটা অৱলম্বন কৰিছে যে এই 60খন গাঁও সোমাব আৰু একজেক্টলি কিমান ভোটাৰ আছে কাৰোবাক যদি কোনোবা ক'ব নোৱাৰিব কিয়নো সেইটো ডেটা এতিয়ালৈকে বনোৱাই নাই কিমান ভোটাৰ হ'ব এইটো আমি এতিয়ালৈকে হিচাপ হোৱাই নাই ৰিপৰ্ট হোৱাই নাই। কিন্তু তাৰ আগতে সিহঁতে এটা ভুৱা প্ৰচাৰ চলাই পেলাই বিটিচিৰ 5 সেৰফাং সমষ্টিটো এছটি সমষ্টি হ'ব বুলি তেওঁলোকে প্ৰচাৰ চলাই আছে। মই তেওঁলোকক সুধিব বিচাৰোঁ বিপিএফৰ গোটেই নেতাসকলক 5 সেৰফাং কি হিচাপত এছটি হ'ব? যদি 32,000 টোটেল পপুলেশ্যন আছে এইটো সাইডে 60খন গাঁৱত 32,000 পপুলেশ্যনৰ কিমান পাৰ্চেণ্ট ভোটাৰ হয় 70% যদি আমি ভোটাৰ ধৰো 20,000 যদি আমি তাৰ পৰা ভোটাৰ ধৰো 20,000 এছটি তাতে আহিব আৰু ইয়াৰ পৰা কিমান এছটি ভোট আছে 13,000 এছটি ভোট আছে 20,000 প্লাস 13,000 কিমান হ'ল 33,000। তো এছটি কনষ্টিটুৱেঞ্চি হ'বৰ কাৰণে টোটেল ভোটাৰৰ মোৰ দেন 50% হ'লেহে এছটি কনষ্টিটুৱেঞ্চি হয়। চাগে তেওঁলোকে সেইখিনি জানে তেওঁলোকৰ কমন নলেজ মানে জেনেৰেল নলেজ সেইখিনি চাগে আছে। মই ভাবোঁ তেওঁলোকে সেইখিনি জানে যে মোৰ দেন 50% এছটি ভোট হ'লেহে এটা সমষ্টি এছটি হয়। সো এতিয়া যদি 20,000 ভোটো আহে আৰু যদি ইয়াত যদি 13,000 ভোটৰ মিলে কিমান হ'ল 33,000 আৰু 20,000 যদি ভোট আহে এক্সিষ্টিং যদি 72,000 ভোট আছে আমাৰ 20,000 যদি মিলে ইয়াতে আহি 92,000 ভোটাৰ হ'ব। 92,000 যদি 30,000 এছটি ভোটাৰ হয় কি হিচাপত এইটো এছটি হ'ব? তেওঁলোকে অলপ ভাবি পেলাই কথা ক'ব লাগে ৰাইজক যাতে বিভ্ৰান্তি নকৰে ভুৱা প্ৰচাৰ নচলায়। এই ভুৱা প্ৰচাৰ চলোৱাত তেওঁলোক এক্সপাৰ্ট তেওঁলোক আগে পিছে এই ভুৱা প্ৰচাৰ চলাই আহিছে আৰু তেওঁলোকে এইবাৰো আকৌ এটা নতুন ভুৱা প্ৰচাৰ চলাই পেলাই ৰাইজক বিভ্ৰান্তি কৰাৰ চেষ্টা কৰিছে। 2 নম্বৰ কথা হ'ল ইলেকশ্যন আহিবলৈ আৰু
4 মাহ আছে সেপ্টেম্বৰ মাহত ইলেকশ্যন হ'ব এইবাৰ এইটো জেনাৰেল ৰিজাৰ্ভ হিচাপেহে ইলেকশ্যন হ'ব এবাৰ জেনাৰেল ৰিজাৰ্ভ হিচাপে ইলেকশ্যন হ'ব এতিয়া আৰু ডিলিমিটেশ্যনটো নহয় কোনো পদে এতিয়াতো এছটি নন এছটিৰ কথাই নাহে সো এইবাৰ যেনেকৈ জেনাৰেল ৰিজাৰ্ভ আছে 5 চেৰফাংটো জেনাৰেল ৰিজাৰ্ভ হিচাপে ইলেকশ্যন হ'ব ইলেকশ্যনৰ পিছত যেতিয়া 54টা কনষ্টিটুৱেঞ্চি হ'ব তেতিয়া কোনবিলাক পপুলেশ্যন ক'ত যাব কোনবিলাক ভোটাৰ ক'ত যাব তেতিয়া আকৌ নতুনকৈ যেতিয়া সমষ্টিবিলাক গঠন হ'ব তেতিয়াহে সমষ্টিবিলাক পুনৰ আকৌ এলাইনমেণ্টবিলাক কৰা যাব গতিকে আজিৰ ডেটত যিটো ভুৱা প্ৰচাৰ চলাই পেলাই তেওঁলোকে মানে 20,000 32,000 35,000 এনেকৈ যি যাৰ মুখত যিমান নাম্বাৰ ক'ব পাৰে তেনেকৈ নাম্বাৰ কৈ পেলাই যে ভোটাৰখিনি ইয়াত ফাৰ্ষ্টত আহা বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে সেই তেওঁলোকক মই ক'ব বিচাৰোঁ তেওঁলোকে কি ডেটাৰ ভিত্তিত ক'ব বিচাৰিছে তেওঁলোকৰ ওচৰত কি নাম্বাৰ আছে ক'ৰ পৰা তেওঁলোকে নাম্বাৰটো পাইছে তেওঁলোকে সেইটো দেখাই দিলে আমি ভাল পাম বুলি মই কওঁ